the motherfucking Eagle Double. ইমান ফাস্ট কৰিছো যে কেলে আকৌ নতুন তেন্তে বন্ধুসকল এই ভিডিঅ'টো আজি মই এজন ল'ৰা আৰু তিনিজনী ছোৱালীৰ ওপৰত বনাইছোঁ আৰু সকলো ছোৱালীৰ কাৰণে নহয় মই সকলো ছোৱালীৰ বিষয়ে নকওঁ মোক গালি দিব নাহিবা মই ফটো দি দিম সেই ফটোত থকা ছোৱালী তিনিজনীৰ বিষয়েহে কৈছোঁ মই বাকী ছোৱালীৰ কথা কোৱা নাই মোক কোনো কমেণ্টত গালি নিদিবা আৰু যদি এই ভিডিঅ'টো মই যদি সঁচা কথাখিনি যদি কৈছোঁ তেনেহ'লে কমেণ্টত লিখি জনাবা মোক আৰু এটা লাইক কৰিবা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ নমস্কাৰ বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে দেৰগাঁৱলৈ মই কেইদিনমান ভিডিঅ' আপলোড কৰিব পৰা নাই মোৰ পাৰ্চনেল প্ৰব্লেম এটাৰ কাৰণে কিন্তু আকৌ আজিৰ পৰা আকৌ আৰম্ভ হৈছোঁ আপোনালোকৰ মাজলৈ ভাল নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ আকৌ আজিৰ পৰা লৈ আনিছোঁ তেন্তে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো প্ৰথমতে চাই লওকচোন তোমালোক মানে এইবিলাক কামতে কলেজলৈ ন ইমান সৰু ছোৱালী লাজ লগা নাই চালা মক্কেল হাৰাম মানে তহঁতক মোক গালি দিবলৈ মানে মুখৰ ভাষা নাই আৰু কিন্তু বেয়া থাম্বনেইল নলগাওঁ যদি এই ভিডিঅ'টো যদি চাওঁ তেতিয়াহ'লে নেক্সট টাইমৰ পৰা এইবিলাক নকৰিবি আৰু ছোৱালী মানুহক কি ক'ম আৰু মই ক'বলৈ মোৰ বাকী নাই কিন্তু ল'ৰাটোক যদি মই কওঁ নহয় এনেকুৱা মাৰিম তোৰ বাপে মাৰে ইমান ধুনীয়া সপোন দেখিছা তোৰ ওপৰত কিন্তু তই চালা হাৰাম জাদা চোৰৰ বাচ্চা কুকুৰৰ পোৱালিটোক মই কি বুলি গালি দিম মানে চাই লওকচোন আকৌ এবাৰ ভিডিঅ' স্কুলৰ ভিতৰত চালা বেঞ্চৰ ওপৰত বহিবলৈ লাজ নালাগিল চালা মাইকী মানে তো ছোৱালী এইটো ডাংকাচি হয় গম পাৱ নাই ডাইনী বুলি যে কয় তহঁতক কয় আচলতে তহঁতক ডাইনী বুলি কয় কিন্তু স্কুলত যোনখন বেঞ্চত মানে কিতাপ বহি উলিয়াও সেইখন বেঞ্চত তোক বহিবলৈ অকণো লাজ নালাগিল চালা হাৰাম জাতি নুলিয়াও আৰু মানে কি ক'ম আৰু তোৰ বাপে মানে এইবিলাকে শিক্ষা দিছে ন তোৰ বাপে মানে ভাবিছে কলেজত গৈছে বহুত ভাল ছোৱালী বহুত ভাল কাম কৰিছে হা আৰু তোৰ বাপে মানে যদি এই ভিডিঅ'টো দেখে ফেচবুকত তোৰ লাইভ দিবলৈ মানে তই লাজ নালাগিল চালা হাৰাম জাতি আৰু তোৰ লগত এই দুজনী কোন আছে এজনীটোতো অকণমানকৈ দেখিলোঁ তথাপিতো মই ফটোটো ৰাখি দিলোঁ তহঁতৰ দিন বেয়া আছিলে সেইকাৰণে মই ফটোটো ৰাখি দিলোঁ টেনশ্যন নল'বি দে সোনকালে ভিডিঅ'টো কেইটাও শুনি ল'বি তাক কি ক'ম আৰু তহঁতৰ কাৰণে আমাৰ লিখীয়া মানে ল'ৰা ছোৱালীবিলাক বৰবাদ হৈছে তহঁতৰ কাৰণে বহুত বেয়া হৈ গৈছে মই কৈছোঁ কি তহঁতৰ কাৰণে এনেকৈ তহঁতি বেয়া কাম কৰে বাকী ছোৱালীবিলাকে পস্তাই তোমালোকে ভাল পাইছা প্ৰেম কৰিছা কৰা কিন্তু তোমালোকে মানে কি ক'ম তোমালোকে স্কুলতো প্ৰেম কৰে মানুহে কৰে দেখিছোঁ কিন্তু এনেকৈ নকৰে যে অ'পেন ফেচবুকত অ'পেন ৰিলেশ্যনশ্বিপ বুলি দিয়ে এইবিলাক তহঁতৰ লিখীয়া মূৰ্খ জধা মূৰ্খ অলগদ্ধ গোট গৰু নাইকিয়া মই ক'লোঁ নহয় তহঁতৰ ফেচবুকত লাইভ দিছ চালা হাৰাম জাতিটো লাজ নালাগিলে এজনী আকৌ বেঞ্চত বহি লিলিমাই কৰিছে চালা হাৰাম জাতি নটি আৰু এজনী মুখৰ আগেদি গৈছে আৰু তইতো বহুত চখ পাইছ মই গম পাইছোঁ তই মানে ক'ত আৰু হাত দিছ মুখ দিছ মই কি ক'ম আৰু দেখুৱাই দিছোঁ পাব্লিকক মানে আৰু তোমালোককো এইটোৱে কৈছোঁ যে তোমালোকে প্ৰেম কৰিছা প্ৰেম অন্ধ সেইটো মই গম পাওঁ কিন্তু এনেকৈ নহয় যে তোমালোকৰ ঘৰত গম পালোঁ সেই বুলি তোমালোকৰ নিজৰ ইজ্জতটো লুকুৱাই ৰাখিবা অলপ নিজৰ ইজ্জতটো বচাই ৰাখিবা যাতে আনে বেয়া বুলি নকওক মই ইমানটো কৈছোঁ কিন্তু এনেকৈ আৰু যদি কোনোবাই যদি কয় মোৰ হাতৰ পৰা বাচি নাযায় মই ইমানটোলৈকে কৈছোঁ আৰু আজি মই এইটো লাষ্ট ৱাৰ্ণিং দিছোঁ লাষ্ট টাইম ফাৰ্ষ্ট ৱাৰ্ণিং দিছোঁ যাতে অসমত আৰু এনেকুৱা নহওক বুলি আৰু
এই ভিডিঅ'টো যোনজনীয়ে কৰিছে সেইজনীক মানে মই কৈছোঁ তেওঁলৈ মানে ধন্যবাদ দিছোঁ, কাৰণ মোৰ হাতত ভিডিঅ'টো মই পোৱাৰ কাৰণে। আৰু বাকী দুজনীক কৈছোঁ তহঁতক মানে এইবিলাক নকৰিবি কাম খেচৰ, নহ'লে মোৰ হাতত পাবি তই থাপৰ। মোৰ মাথাটো বেয়া হৈ গৈছে, মই ভিডিঅ'টো চাই কি ক'ম মানে ক'বলৈ মোৰতো বাট নাই আৰু। অসমৰ ল'ৰা ছোৱালীয়ে যদি এনেকুৱা হয় তেতিয়াহ'লে বাহিৰৰখিনিয়ে কি কৰিব? ইমান দূৰণিৰ পৰা ফৰেনাৰ মানুহ আমাৰ অসমত আহে, ইমান ভাল ভাল চাবলৈ মানুহ আহে, আমাৰ অসমত ইমান ভাল বস্তু আছে, কিন্তু এই তহঁতৰ জহনী হাৰাম জাতি কিজনীৰ কাৰণে মানে আমাৰ অসমখনো বৰবাদ হ'বলৈ গৈ আছে মানে। আৰু এজনীয়েতো ষ্টেজৰ ওপৰতে কৈয়ে দিছে যে মই এনেকৈ নাচিলে মোৰ মেখেলা খোল খাই যাব। আজি তহঁতি সঁচাকৈ মানে খুলিয়ে দিছ আৰু মানে কি বাকীকণ নেদেখুৱাওঁ আৰু, কিন্তু আৰে তই যদি স্কুলতে যদি এনেকৈ যদি লাইভ কৰ ইমানখিনি ল'ৰা ছোৱালীৰ আগত, মানে ল'ৰা ছোৱালী হওক, তোৰতো মাহঁতেতো ফেচবুক চলাই ন, তোৰ মাহঁতেতো তোক দেখিছে চালা হাৰামি নটি, তোৰ মাহঁতক তই কি মোক দেখুৱাইছ চালা। আৰু যেনেকৈ মানে অলিম্পিকাই যে কৈছিলে যে এনেকৈ মোৰ এটা সৰু এনেই মানে মিউজিক ক্লাছ নে কিবা এটা কৰিছিল যে অসমত একাই ৰোজ কৰিছিল, তেনেকৈ কৰিলে ক্লাছ আছে কোনোবাই ভাইৰেল কৰিলে, কিন্তু তয়ো এতিয়া মই জানো তয়ো সেইটোৱে কবি। সেইকাৰণে মই তোক আগতে কৈছোঁ এইবিলাক মিছা কথা নুলিয়াবি, কাৰণ তই এনেকুৱা মিছা কথা উলিয়াবলৈ কেলৈ মই হাক দিছোঁ, কাৰণ তই অপেন দিছ, এইটো চবেই দেখিছে, আৰু মই ফটোও দি দিছোঁ তোৰ। মানে এয়াই আৰু অসম ৰসাতলৈ গৈ আছে, ভাল দিশে গৈ আছে। আৰু যদি আপোনালোকে যদি অসমখন যদি ধৰি নাৰাখে ভালদৰে, তেনেহ'লে অসম যাবগৈ আৰু পাই। তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰা, কমেণ্ট কৰা, আৰু নতুনকৈ যদি মোৰ এই চেনেলটো কোনোবাই চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰা, আৰু কাষত থকা ঘণ্টাটো টিপি দিবা, কাৰণ মোৰ নতুন ভিডিঅ' তোমালোকে প্ৰথমতে চাবলৈ কাষত থকা ঘণ্টাটো টিপিবা, আৰু এটা লাইক কৰিবা। তোমালোকৰ এটা লাইকে মানে বহুত সুখ দিয়ে, মোক বহুত ভাল লাগে। আৰু এটা লাইক দিলে মানে কি নতুন ভিডিঅ' বনাবলৈ মন যায়। তেন্তে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ, আজিলৈ বাই।